হাই ফ্ৰেণ্ডছ, কি খবৰ আপোনালোকৰ? বহুত দিনৰ পিছত অলপ ওলাই আহিলোঁ। কিমাননো ঘৰতে থাকিম, সেই গোটেইকেইজনী মিলি অলপ ওলাই আহিলোঁ। আৰু আমি ভাবিছিলোঁ অলপ দূৰলৈকে খোজকাঢ়ি যাম, কিন্তু পথাৰত সৰিয়হ খেতি কৰি থকা দেখি ৰ'বই নোৱাৰিলোঁ। খেতিৰ মাজলৈ গুচি আহিলোঁ। আৰু এয়া ভণ্টিক মই মাতি আছিলোঁ ভিডিঅ'টো কৰিবলৈ। আৰু এই ভিডিঅ'টো বিহুৰ পিছদিনাৰ ভিডিঅ' হয়, কিন্তু আপলোডহে কৰিব পৰা নাছিলোঁ। আৰু এয়া চাওকচোন, সৰিয়হ খেতি ইমান ধুনীয়া লাগিছে দেখি। বৌ বাৰ্বি ইয়াতে ৰিলচ বনাই আছে, দেখিছেনে? ভণ্টি ৰিলচ বনাই দিছে। মোৰ লগত আহিছে আয়ুষ, আপোনালোকক আয়ুষক দেখাই আছোঁ, চাওক। কি মজা। আৰু এইফালে মহ যুঁজাবৰ কাৰণে মহ লৈ গৈ আছিলে। আৰু এইফালে মায়ে চুঙা পিঠা বনাই আছিলে, আৰু ময়ো কেইটামান তেল পিঠা বনালোঁ। আজিলৈ ইমানেই, নেক্সট এটা ভিডিঅ'ত পোৱাৰ আশাৰে বাই বাই।